নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলে। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান কমন কুৱেশ্যন এনচাৰ ছ'চিয়েল সায়েন্সৰ হয়। 2 নম্বৰীয়া 3 নম্বৰীয়া হয়। প্ৰথমটো দিয়া আছে, কেতিয়া আৰু ক'ত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ব 1906 চনত কলিকতাত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল। 2 নম্বৰটো দিয়া আছে, অসমত ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ সংঘটিত হোৱা যিকোনো দুটা কাৰণ উল্লেখ কৰা। কৃষক বিদ্ৰোহৰ দুটা কাৰণ হ'ল, মই শ্বৰ্টকাটত লিখিছোঁ, তোমালোকে সম্পূৰ্ণ বাক্যত লিখিবা। প্ৰথমটো পইণ্টত দিয়া আছে, অসমত প্ৰথম মুদ্ৰাৰে ৰাজহ আদায় কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা। এইটো হ'ল প্ৰথম কাৰণ, এটা কাৰণ হ'ল। আৰু আন এটা কাৰণ হ'ল বিভিন্ন নতুন নতুন কৰ কাটল প্ৰৱৰ্তন কৰা, যেনে মুদ্ৰা, অৰ্থনীতিৰ প্ৰৱৰ্তন, দাস প্ৰথা বিলুপ্তি, মাটি খাজনা বৃদ্ধি আদি। তাৰপিছত 3 নম্বৰ কুৱেশ্যন হ'ল, ৰায়ত সভাৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। ৰায়ত সভাৰ উদ্দেশ্য উল্লেখ কৰা। ৰায়ত সভাৰ 4টা উদ্দেশ্য হ'ল, 1 নম্বৰ দিয়া আছে, নতুন ভূমি নীতি আৰু ৰাজহুৱা ব্যৱস্থা বিৰোধিতা কৰা। ইয়াৰ মূল উদ্দেশ্যবিলাক হ'ল, 2 নম্বৰ দিয়া আছে, গেজিং কৰ বন্ধ কৰা। 3 নম্বৰ দিয়া আছে, বংগৰ পৰা হোৱা প্ৰব্ৰজন হ্ৰাস কৰা। আৰু 4 নম্বৰ দিয়া আছে, মাটিৰ খাজনা হ্ৰাস কৰা। আজি ভিডিঅ'ত আমি এইকেইটা আলোচনা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।